Hi friends, মই ৰাজীৱ হাজৰিকা। হাতত পান বটা লৈ কিবা এটা গাই আছিলে মই হৈ গ'ল আৰু ৰুমিৰ এতিয়া বহুত ধুনীয়া এটা চেণ্ট ওলাইছে। পানী নিদিয়া নেকি এতিয়া অলপ পানী দিব পাৰোঁ, তথাপি মাংসটো ধুনীয়া একদম ফ্ৰাই হৈ গৈছে। খৰিত যিহেতুকে বনাইছে বহুত টেষ্টি হ'ব। আপোনালোকক খাই দেখুৱাম বাৰু, ধুনীয়াকৈ খাই দেখুৱাব। আপোনালোকে বনাব ট্ৰাই কৰিব, একদম ইজি হয়। খৰিত বনাইছে আৰু প্লাছ মছলা একদম কম দিছে, আদা ৰচুন দিছে আৰু জলকীয়া দিছে আৰু জিৰা গুড়া মানে কিবা গুড়া পাউডাৰ একো ইউজ কৰা নাই। আদা ৰচুন দিছে, ধুনীয়া কৰি জলকীয়া দিছে, এনেকৈ বনাব কৰি আৰু তেলো বহুত কম দিছে। যিয়ে নহয় আপোনালোকে বনাই কমেণ্ট কৰিব আৰু মোকো খাব মাতিছে যিহেতুকে, আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। চেনেলটোৰ নাম কি আছিলে? হাজৰিকা অফিচিয়েল চেনেলটো আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু যিহেতুকে আজি মাংস আপোনালোকক বনাই দেখুৱালে, চ' আপোনালোকে বনাই কমেণ্ট কৰিবচোন কেনেকুৱা হয়। একদম ইজি প্ৰচেছত বহুত ধুনীয়াকৈ বনাইছে। ত' আজিলৈ ইমানে, এতিয়া আমি ভাত খাম। ভাত খাই পেলাই আকৌ যাব লাগিব যিহেতুকে অলপ দূৰত হয় হৈছে। ত' ধন্যবাদ।
কম খাবা বেছি খাবা কম খাবা নেক্সট ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে ক'ব যদি ভাল পালে কমেণ্ট কৰি ক'ব যদি বেয়া পালে তেও কমেণ্ট কৰি ক'ব আপোনালোকে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ন আৰু জুইত বনাই মাংস খাব একদম নাপাহৰিব ৰুমি এটা খৰি সোমাই দি আছে তাৰপিছত বেছি সময় নাই আৰু আমাৰ ব্ৰইলাৰ মাংস বনোৱা হৈ যাব তাৰপিছত আমি খাম ৰুমি কিবা কৈ দে অলপ কি ক'ম আৰু মাংসটো উলিয়াই ভাত খাম ঘুমাম ভোক লাগিও আছে মাংসটো কি দিলি মাংসটোত সেইটো কৰিছোঁ অলপ মাংসত বেলেগ মছলা দিয়া নাই আদা নহৰু জলকীয়া অলপ জিৰা জালুক সিমানে মানে আৰু কম মছলাত মাংসটো বনাইছে আৰু জুইত বনালে মাংসটো বহুত টেষ্টি হয় আপোনালোকেও জুইত বনাই চাব আমাৰ বেছিভাগ মাংস জুইতে বনোৱা হয় ন আপোনালোকে জুইতে বনাব মাংস তেতিয়া খাব অলপ বেছি সোৱাদ লগা হয় মাংসটো মানে কি আৰু জুইত বেছি ভাল হয় আৰু গেছতকৈ চাই থাকক আপোনালোকৰ ভিডিঅ'টো চাই থাকক আপোনালোকেও ধুনীয়াকৈ চাই থাকক আমি খাম আপোনালোকে চাব